আজি ৰাতিপুৱা মজাই লাগি গ'ল ঝাৰু মাৰাৰ সময়তে বনিটো কৰি ললো এন গাইজ বনিটো কৰাৰ লগে লগে কৈছো নহয় ৰাতিপুৱা মজাই লাগি যায় বুজিছা তাৰপিছত যোৱাকালি অহা মালখিনিক ভাবিলো লগাই দিওঁ কাৰণ দোকানৰ আগপিনখন খালী হৈ থাকিলে ভাল নালাগে ন তাৰপিছত ভাবিলো অলপ লেডিজৰ মালো লগাই দিওঁ নহলে পাপাক কি ক'ব ইয়ে বেয়া পাব ন মোৰ এক্সক যেতিয়া ব্ৰেকআপ দিছিলো তাই চেহেৰাটো ঠিক ৱেডাৰটোৰ নিচিনা ক'লা হৈ গৈছিল বুজিছা গাইজ এয়া হৈছে আমাৰ দোকানৰ ফাইনেল লুকছ গোটেইখিনি মাল লগোৱাৰ পাছত একদম চালিয়ে কৰি ৰাখো বুজিছা তাৰপিছত গোটেইখিনি মাল চাল লগোৱাৰ পাছত লাগি গ'ল ভোক এনেকুৱা গৰম গৰম পেটিছ খাই মিঠাই দিলো মোৰ পেটৰ ভোক ৱাহ এইটো শাইৰী বন গায় ৱাহ তাৰপিছত আৰু কি এনেকে বিক্ৰী কৰি অলপ টোপনি মাৰি ললো কাৰণ দুপৰীয়া মান কাষ্টমাৰ নাথাকে যিহেতু না আবেলি ঝাৰু মাৰি থাকোতে 2-3টা মান কাষ্টমাৰ আগে এন কাষ্টমাৰ কেইটা তাত বিক্ৰী কৰি সন্ধিয়া হৈ গিয়া সন্ধিয়া পাছত ধুনীয়াকে পানী উনি ছটিয়াই ধূপ ধুনা লগাই ৰাইত ওগেৰা জ্বলাই পিৰা মই ৰেডি হৈ গিয়া পাছত ধুনীয়াকে বনিটো কৰলিয়া এন বনিটো কৰাৰ লগে লগে লাইনটো গুচি গ'ল মোৰ মাথাটো বেয়া হৈ গ'ল গাইজ কৈছো ন ইমান গৰম কি কম পাছত এনেকে 1-2টা বিক্ৰী কৰি লাগি গ'ল ভোক বুজিছা সন্ধিয়া টাইম ন কিবা কিবি অলপ খাবই লাগে তাৰপিছত ধুনীয়া এনেকে ম'ম' লৈ লো এনেকা ধুনীয়া ম'ম'টো যেতিয়া এনেকা ধুনীয়া চাটনিৰ লগত লগাই খাবা ন গাইজ কৈছো নহয় কি মজা লাগে বুজিছা তাৰপিছত ৰাতি 9টা বাজি পাৰ হৈ গ'ল ৰাতি যিহেতু ইমান কাষ্টমাৰ নাতে আৰু এতিয়া কি ক'ম আৰু ভিডিঅ'টো তোমালোকক বৰিং কৰিব নিবিচাৰো সেইটো কাৰণে আজিৰ ভিডিঅ'টো ইমানটোতে সমাপ্ত কৰিলো কেনেকুৱা লাগিল তোমালোকে কমেণ্ট কৰিবা জনাবা ধন্যবাদ।